সন্মানীয় ছাৰ বাইদেউসকল, প্ৰথমে মই আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। এই ভিডিঅ'ৰ যোগেদি আজি মই আলোচনা কৰিম চেন্সাছ অফ ইণ্ডিয়া 2027ৰ লেআউট মেপ কেনেকৈ সহজভাৱে আমি অংকন কৰিব পাৰোঁ তাৰ বিষয়ে। প্ৰথমে আমি জানিব লাগিব লেআউট মেপ কি, ইয়াৰ গুৰুত্ব কিয় আৰু আমি কিয় অংকন কৰিব লাগে। এইখিনি আলোচনা কৰাৰ আগতে মই সৰু কথা এটা কৈ লওঁ। এই লেআউট মেপ কি, ইয়াৰ বিষয়ে মই এইটো ভিডিঅ'ত ডিটেইলছ মই আলোচনা কৰিছোঁ। PDF আকাৰে গোটেইখিনি লিখি দিছোঁ। তাতে প্ৰায় 18 পেজমান হৈছে। এই গোটেইখিনি লাইন বাই লাইন তেনেকৈ আলোচনা কৰিলে অলপ দীঘলীয়া হ'ব ভিডিঅ'টো। গোটেইখিনি আলোচনা কৰাটো সম্ভৱ নহয়। আপোনালোকে লাষ্টলৈকে চাব বুলি মই আশা ৰাখিলোঁ। এতিয়া আহোঁ প্ৰথমে লেআউট মেপ কি। লেআউট মেপ হৈছে নিৰ্দিষ্ট এলেকা যিটো আপোনাৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া হৈছে। সেই এলেকাটোত ফাৰ্ষ্টতে যাব লাগিব, গোটেইখিনি এলেকা পৰ্যবেক্ষণ কৰি ক'ত কি আছে গোটেইখিনি ধুনীয়াকৈ সেইটো মেপত উপস্থাপন কৰাটো হৈছে লেআউট মেপ। আৰু ইয়াৰ গুৰুত্ব কি এইটো ক'বলৈ যাওঁতে মই সৰু এটা উদাহৰণ দিলে আমাৰ চবৰে মনত পৰিব। আমি যেনেকৈ ইলেকশ্যনৰ ডিউটি কৰোঁ, তাত গোটেইখিনি ভোটৰ লোৱাৰ কাম কমপ্লিট হোৱাৰ পিছত যেতিয়া আমি কাউণ্টাৰত মেটেৰিয়েলছখিনি আমি জমা দিব আহোঁ, তেতিয়া তাত গোটেইখিনি বস্তু ডিটেইলছভাৱে তন্ন ভিতন্নকৈ আপোনাৰ নাচাই, এটা বস্তু ভালকৈ চাই, সেইটো আমি সকলোৱে জানো, ফৰ্ম 17C2। যদি ফৰ্ম 17C2 ধুনীয়াকৈ আমি ফিল আপ কৰি দিছোঁ, তেতিয়াহ'লে আমাক লগে লগে গোটেইখিনি বস্তু ৰাখি আমাক ৰিলিজ দি দিয়ে। আৰু কিবা কাৰণত যদি ফৰ্ম 17C2 যদি ভালকৈ আমি ফিল আপ কৰা নাই, ক'ৰবাত কিবা ভুল থাকি গ'ল, সেইটো তেতিয়া আমাক তাতেই কাৰেকশ্যন কৰিব দিয়ে। যেতিয়ালৈকে আপোনাৰ শুদ্ধ নহয়, কমপ্লিট নহয়, তেতিয়ালৈকে আমাক ৰিলিজ নিদিয়ে। অৰ্থাৎ লাগিলে 4টা বা 5টাই নহওক কিয়, ইমান সময়লৈকে আমি তাত ৰখিব লাগে। ঠিক তেনেকৈ চেন্সাছৰ ক্ষেত্ৰত লেআউট মেপটো তেনেকুৱা। লেআউট মেপটো যদি আমি ধুনীয়াকৈ ভালকৈ উপস্থাপন কৰিব নোৱাৰোঁ, গোটেইখিনি বস্তু তাত যদি আমি ইণ্ডিকেট বা চিহ্নিত কৰি দেখুৱাব নোৱাৰোঁ, আৰু সেইমতে যদি আমি গোটেইখিনি ডাটা আমি কালেক্ট কৰিব নোৱাৰোঁ, প্ৰত্যেক দিনে আমাৰ তেনেকুৱা সমস্যাৰ সন্মুখীন আমাৰ হ'ব লাগিব। ধৰক আমি গোটেই দিন আজি ডাটাখিনি কালেক্ট কৰিলোঁ, কৰাৰ পিছত চাইন আৰু চিন কৰি আমি পঠিয়াই দিলোঁ, লগে লগে ছুপাৰভাইজাৰে চাব ক'ত কি মিষ্টেক হৈছে, লগে লগে মাৰ্কিং কৰি আকৌ আমালৈ পঠিয়াই দিব। সেইখিনি সেইটো দিনত আকৌ শুদ্ধ কৰিব লাগিব। এনেকৈ প্ৰত্যেক দিনা হৈ থাকিব যদি আমি লেআউট মেপটো ধুনীয়াকৈ আমি অংকন নকৰোঁ আৰু সেইটোৰ মতে যদি আমি ছাৰ্ভে নকৰোঁ। গতিকে ফাৰ্ষ্টতে লেআউট মেপটো আমি ধুনীয়াকৈ অংকন কৰিব লাগিব। দ্বিতীয় কথা হ'ল লেআউট মেপটো আমি কেনেকৈ অংকন কৰিম। এই লেআউট মেপ অংকন কৰাৰ কাৰণে আমি যেনেকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ছিট প্লেনবিলাক আমি বনাওঁ, এইটো বনোৱাৰ কাৰণে আমি কি কৰোঁ, ফাৰ্ষ্টতে যিটো ৰুমৰ ছিট প্লেন আমি বনাওঁ সেইটো ৰুমত ফাৰ্ষ্টতে আমি যাওঁ, গৈ গোটেইখিনি ৰুম আমি ভালদৰে পৰ্যবেক্ষণ কৰোঁ। সেইটো ৰুমত প্ৰথমে আমি চাওঁ ষ্টুডেণ্টবিলাক কোনফালে মুখ কৰি বহে, তাত কিমান ডেস্ক বেঞ্চ আছে, কেইটা শাৰী আছে, তাত কিমান দৰ্জা খিৰিকী আছে, গোটেইখিনি হিচাপ কৰি আমি এটা ৰুমত বহি ধুনীয়াকৈ আমি ছিট প্লেন বনাওঁ। এনেকৈ বনালে কোনো ভুল হোৱাৰ চান্সেছ নাথাকে। ঠিক তেনেকৈ আমি লেআউট মেপটো যেতিয়া আমি অংকন কৰিম, তাৰ কাৰণে এই নিৰ্দিষ্ট ঠাই বা এলেকা যিটো আমাৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া হ'ব, তাত আমি যাব লাগিব, গোটেইখিনি ভালকৈ পৰ্যবেক্ষণ কৰিব লাগিব। কৰাৰ পিছত আমি মেপটো অংকন কৰিব লাগিব। তাৰ কাৰণে সৰু এটা পৰামৰ্শ দিওঁ, সেইমতে যদি আমি অংকন কৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ কাৰণে মেপটো অংকন কৰাত কোনো প্ৰব্লেম নহয়, সুবিধা হ'ব। প্ৰথম কথা হৈছে সেইটো জেগাত গৈ আমি গোটেই ঠাইখন ভালদৰে আমি পৰ্যবেক্ষণ প্ৰথমে কৰিব লাগিব। সেই ঠাইত প্ৰথমে মেপটো অংকন কৰাৰ আগতে চাব লাগিব ৰুট। মোৰ মতে ফাৰ্ষ্টতে ৰুটটো অংকন কৰিব লাগে, তাত ৰাস্তাটো ডাঙৰ নে সৰু এইটো চিনাক্ত কৰিব লাগিব। হয়তো হাইৱে ফৰৱে থাকিব পাৰে বা মেইন ৰোড সৰু ৰাস্তা তেনেকৈ থাকিব লাগিব। ফাৰ্ষ্টতে গৈ ৰাস্তাটো আমি চিহ্নিত কৰিব লাগে। তাৰপিছত যদি সেইটো ঠাইত যদি আপোনাৰ ধৰক নদী আছে, নদীটো চিহ্নিত কৰিব লাগিব। ইয়াৰ পিছত যদি তাতে মছজিদ, মন্দিৰ, গীৰ্জা বা স্কুল, কলেজ, ইণ্ডাষ্ট্ৰী তেনেকুৱা কিবা থাকে, পুখুৰী, সেইখিনি আমি বহাব লাগিব। এইটো তেতিয়া আমি বহাওঁতে আমাৰ সুবিধা হ'ব, কিয় ৰাস্তাটো আমি যেতিয়া ফাৰ্ষ্টতে আমি চিনাক্ত কৰিছোঁ, এতিয়া ৰাস্তাৰ কোনফালে মছজিদটো পৰিছে, কোনফালে মন্দিৰটো পৰিছে, কোনফালে পুখুৰী পৰিছে, কোনফালে স্কুল আছে, এই গোটেইখিনি আমি বহাওঁতে সুবিধা হ'ব। এই গোটেইখিনি কৰাৰ পিছত আমি এটা কাম কৰিব লাগিব, তেতিয়া আমি বিল্ডিং আৰু চেন্সাছ হাউচখিনি আমি বহাব লাগিব।
তেতিয়া আমাৰ বহুৱাৰ ক্ষেত্ৰত সুবিধা হ'ব আৰু কোনো ভুল হোৱাৰ চান্সেছো নাথাকে। আৰু চেঞ্চাছ হাউচ আৰু বিল্ডিং বহুৱাৰ ক্ষেত্ৰত যিহেতুকে আমাক ট্ৰেইনিঙত শিকাইছে কেনেকৈ বহাব লাগে। ফাৰ্ষ্টতে সেই আপোনাৰ জেগা বা ঠাই নিৰ্দিষ্ট জেগা বা ঠাইৰ একেবাৰে উত্তৰ চাইডত বাওঁফালৰ পৰা আমি আৰম্ভ কৰিব লাগে। বাওঁফালৰ পৰা বিল্ডিং 1, বিল্ডিং 2, বিল্ডিং 3 এনেকৈ আমি নাম্বাৰিং কৰি যাব লাগে। আৰু এটা কথা, এটা বিল্ডিঙত হয়তো কেইবাটাও আপোনাৰ চেঞ্চাছ হাউচ থাকিব পাৰে, সেইখিনি আমি লগে লগে তাতে বহাই যাব লাগিব। ধৰক 5 নম্বৰ বিল্ডিং যিটো আছে তাতে আপোনাৰ 3টা পৰিয়াল থাকে, অৰ্থাৎ 3টা চেঞ্চাছ হাউচ আছে, সেইখিনি লগে লগে আমি বহাই যাব লাগিব। আপোনাৰ যিটো বিল্ডিং নাম্বাৰ থাকিব এইটো ওপৰত থাকিব আৰু চেঞ্চাছ হাউচখিনি আপোনাৰ তলত দিব লাগিব। ধৰক 5 নম্বৰ বিল্ডিঙত 4টা আপোনাৰ চেঞ্চাছ হাউচ আছে, ওপৰত থাকিব 5 মানে 5 নম্বৰ বিল্ডিং আৰু 4 তলত থাকিব, তাৰমানে 4টা চেঞ্চাছ হাউচ আছে, অৰ্থাৎ 5/4 তেনেকৈ আমি লিখিব লাগিব। এনেকৈ যদি আমি লিখি যাওঁ তেতিয়াহ'লে আমাৰ ভুল হোৱাৰ কোনো চান্সেছ নাথাকে। আৰু এটা কথা, যেতিয়া আমি চেঞ্চাছ কৰিব যাম তেতিয়া এই লেআউট মেপটো যাতে আমাৰ লগত থাকে। মেপৰ মতে যদি আমি চেঞ্চাছ কৰি যাওঁ তেতিয়াহ'লে ভুল নহয়। ধৰক আমি চেঞ্চাছ কৰাৰ সময়ত ক'ৰবাত আপোনাৰ বিল্ডিং আছে এটা, তাতে চেঞ্চাছ হাউচ আছে 2টা, ভুলতে আমি মাৰ্কিং কৰা নাই মেপত, তেতিয়া আমাৰ ধৰা পৰিছে লগে লগে আমি যাতে মেপতো সংশোধন কৰিব পাৰোঁ, ডাটা কালেক্ট কৰাটো তেনেকৈ শুদ্ধভাৱে আমি ল'ব পাৰোঁ। এনেকৈ কৰি গ'লে কোনো ভুল হোৱাৰ চান্সেছ নাথাকে। গতিকে আগতে মেপটো আমি ভালকৈ তেনেকৈ আঁকিব লাগিব, তাৰপিছত এই চেঞ্চাছ আমি তেনেকৈ কৰিলে কোনো প্ৰব্লেম নহয়। আৰু এইখিনিতে মই সৰু এটা কথা ক'ম, যদি পাৰা যায় পচিবল হয়, এই যিটো লেআউট মেপৰ কথা আমি কৈ আছোঁ বা আলোচনা কৰিছোঁ বা আমাক ট্ৰেইনিঙত কৈছে, এই বস্তুটো পাৰিলে আপোনালোকে এটা কাম কৰিব, প্ৰফেশ্যনেলভাৱে ডিজিটেল মোডত মেপটো বনাই ধুনীয়াকৈ কালাৰিং এটা প্ৰিণ্ট আউট কৰি লগত লৈ যাব, তেতিয়াহ'লে সুবিধা হ'ব। গোটেইখিনি আপোনাৰ চেঞ্চাছ কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব। কিয় কৈছোঁ, এই বস্তুটো কৰিলে আপোনাৰ লগে লগে গোটেইখিনি শুদ্ধকৈ লিখিব পাৰিব। আৰু এটা কথা, যদি কোনোবাই যদি কালাৰিং মেপ বা তেনেকৈ প্ৰফেশ্যনেল ডিজিটেল মোডত যদি বনোৱাত অলপ অসুবিধা পাইছে, যদি আপোনালোকে বিচাৰে যে কোনোবাই এনেকৈ অলপ সহায় কৰি দিলে ভাল আছিলে, তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে, মই যেনেকৈ কৈছোঁ তেনেকৈ এটা কাগজত ধুনীয়াকৈ গোটেইখিনি কলমেৰে লিখিব। কাঠ পেঞ্চিল লিখিলে আকৌ প্ৰব্লেম হয়, আপোনাৰ যেতিয়া হোৱাটছআপ কৰিব তেতিয়া আপোনাৰ স্পষ্ট দেখা নাযায়। গতিকে ধুনীয়াকৈ এটা কাগজত লিখি যদি মোক হোৱাটছআপ কৰি দিয়ে, মই আপোনাক তেনেকৈ ডিজিটেল মোডত তেনেকৈ কালাৰিংভাৱে মই PDF আকাৰত মই আপোনাক চেণ্ড কৰি দিব পাৰিম, তাত আপোনাৰ সুবিধা হ'ব। সেইটো আপুনি ছাবমিটো কৰিব পাৰিব, সেইটো হিচাপত আপুনি চেঞ্চাছো কৰিব পাৰিব। যিয়েই নহওক, যিখিনি আলোচনা কৰিছে ইয়াত কিবা ভুল যদি হয় আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু নেক্সট টাইম আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক। থেংক ইউ, ধন্যবাদ।